নমস্কাৰ সকলোকে। কি খবৰ আপোনালোকৰ জনাবচোন, খবৰ জনাবলৈ নাপাহৰিব। আৰু মই যিহেতু পিঠা বনাম আজি, তাৰ কাৰণে মই চাউলখিনি যিহেতু তিয়াই ৰাখিছিলোঁ, সেইখিনি তিয়াই থোৱাৰ পৰা মই ধুনীয়াকৈ তুলি ৰাখিলোঁ। যিহেতু পানীটো নিগৰিব লাগিব, তেতিয়াহে মই ধুনীয়াকৈ খুন্দিব পাৰিম। যিহেতু বহুত বেছি মানে চাউল লোৱা নাই আৰু বহুত বেছি পিঠাও নবনাওঁ, তাৰ কাৰণে চাউল বহুত বেছি নাই লোৱা। তাৰ কাৰণে মই মিক্সাৰতে খুন্দিম, ঢেঁকীত নুখুন্দো। আৰু কিনো পিঠা বনাম আপোনালোকক বাৰু মই দেখাই থাকিম। ভিডিঅ'টো চালে নিশ্চয় গমেই পাব। আৰু সকলোৱে পৰিচিত সেই পিঠাবিধ, বাৰু সকলোৱে খাইছে আৰু সকলোৱে যিহেতু বনায়, নজনা মানুহ কোনোৱেই নাই। আৰু যিহেতু মই পিঠাবিধ বনামেই, গতিকে আপোনালোকৰ মাজলৈ মই ভিডিঅ'টো আগবঢ়াম, শিকাবৰ কাৰণে নহয় বাৰু। চাই থাকক, ভিডিঅ'টো শেষলৈ চাব বুলি আশা ৰাখিছোঁ। চাউল যিহেতু মই বেছি লোৱা নাই, গতিকে কৈছোঁ মই মিক্সাৰতে খুন্দিম বুলি। আৰু প্ৰায় মানে মই আধা আধি খুন্দি হৈছে, এইখিনি প্ৰায় মই খুন্দিলোঁ, অলপ বাকী আছে, সেইখিনি খুন্দি আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। আপোনালোকক পিঠা বনাম যিহেতু কৈ আছিলোঁ। আৰু এই পিঠাবিধ হৈছে সকলোৱে খাই ভাল পোৱা ভাপত দিয়া পিঠা বা কেটলি মুখত দিয়া পিঠা। তাৰ কাৰণে মই এই ৰঙা ৰঙৰ একেবাৰে দেখিবলৈ চুপিৰ দৰে বস্তুটো মই ব্যৱহাৰ কৰিছোঁ। গেছৰ যিহেতু দাম বাঢ়িছে, তাৰ কাৰণে মই জুইতে বনাইছোঁ। আৰু প্ৰেছাৰ কুকাৰটো প্ৰথমে মাটিৰে লেপি লৈছোঁ। কুকাৰত পানী গৰম হ'বলৈ দি গুড়খিনি কাটি ল'লোঁ। তাৰপিছত মই পিঠাগুড়িখিনি অলপ পানী দি ভালদৰে খানি এখন চালনীৰে চালি লৈছোঁ। আনফালে মই আকৌ তেল পিঠাও যিহেতু বনাম, তাৰ কাৰণে গুড়খিনি পানী অলপ দি পগাই ল'লোঁ। তেল পিঠাবিধ বনাবৰ কাৰণে পিঠাগুড়িত অলপ নিমখ, বেকিং চ'ডা, পগোৱা গুড়খিনি তাতে ঢালি গোটেইখিনি মিহলাই ল'লোঁ। ইয়াত আপোনালোকে চুজি আৰু নাৰিকলো ব্যৱহাৰ কৰিব পাৰে, সোৱাদটো বহুত বেছি ভাল হয়। মোৰ তাত যিহেতু নাছিলে, তাৰ কাৰণে মই এনেকৈ বনাম। এইখিনি কিছু সময়ৰ কাৰণে ঢাকি ৰাখিলোঁ। ফালে পানীও যিহেতু গৰম হ'ল, আৰু ভাপত দিয়া পিঠাবিধ বনাবৰ কাৰণে প্ৰথমে পিঠাগুড়ি অলপ দি ভাজত মই গুড় ভৰাই ধুনীয়াকৈ কুকাৰৰ মুখত দি দিছোঁ। পানী যিহেতু বহুত বেছি গৰম হৈছে, তাৰ কাৰণে পিঠাবিধ তৈয়াৰ হ'বৰ কাৰণে বহুত বেছি সময়ৰ প্ৰয়োজন হোৱা নাই। খুব ধুনীয়াকৈ এটা চেপত পিঠাবিধ এৰাই গৈছে। আনফালে তেল পিঠাৰ কাৰণে মই যে যোগাৰ কৰি থৈছিলোঁ, তাৰে এটা কেৰাহীত তেল গৰম হ'বলৈ দি, যেতিয়া গৰম হৈছে অলপ অলপকৈ দি গৈছোঁ। বহুত বেছি ধুনীয়াকৈ ফুলি উঠিছে। এনেধৰণৰ তেলত দিয়া পিঠা বনাবলৈ অলপ তেল সৰহকৈ লাগে বাৰু, তেতিয়া খুব ধুনীয়াকৈ ফুলে। আৰু আমাৰ অসমীয়া সংস্কৃতি পৰম্পৰাৰ পিঠা খাবলৈ কোনো নিৰ্দিষ্ট সময় নালাগে, নহয়নে? বতৰ বুলি কোনো কথা নাই। সদায় খালেও আমাৰ আমনি নালাগে। কোনে কোনে খাই ভাল পায় ক'বচোন। বাৰু ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে জয় আই অসম।